গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱা ভাত নহয়, আজি খাইছোঁ দৈ আৰু মুড়ি। মানে কি জানেনে, মই মানে যদি দৈ থাকে নহয়, মই দৈ জলপান খাই বিৰাট ভাল পাওঁ। মুড়িতকৈ মই চিৰা বেছি ভাল পাওঁ, কিন্তু মুড়ি অনা নহ'লে চিৰাহে, চিৰা অনা নহ'লে মুড়ি আনিলোঁ যে, এতিয়াতো মুড়িয়ে খাব লাগিব। আপোনালোকে কোনে কোনে বাৰু জলপান খাই ভাল পায় মোক ক'বচোন দেই। মই আকৌ জলপানৰ লগত আকৌ মিঠাই খাই বেয়া পাওঁ। মোক খালি গুড় অলপ সৰহকৈ হ'লে হৈ যাব। আজি ইয়াত বতৰটো, কালি আৰু পৰহি বতৰটো বিৰাট ধুনীয়া আছিলে। আহক আজি দেখোন বতৰটো অলপ ৰ'দ গৰম হ'ব চাগে। আপোনালোকৰ সেইফালে বাৰু বতৰ কেনেকুৱা? ইয়াত আকৌ হেৰি হয়, বহুত বেছি ৰ'দ দি থাকিব ন, তাৰপিছতে যেতিয়া স্কুলবিলাক ৰাতিপুৱা মৰ্ণিং স্কুল আৰম্ভ হ'ব, তেতিয়াকৈ পাছদিনাৰ পৰা পূৰা বৰষুণ দিয়া আৰম্ভ কৰে। ইয়াত ধুবুৰীত, আপোনালোকৰ তাতো তেনেকুৱা হয়নে বাৰু? কমেণ্ট কৰিবচোন দেই। বাৰু আপোনালোকে আজি ভাত কিহে খালে? মইতো ভাত নহয় জলপান খালোঁ। কথা এটা নহয়, কালি যে ভিডিঅ'ত কৈছিলোঁ আমাৰ যোৱাকালি 18 তাৰিখৰ দিনা এটা অনুষ্ঠান আছিল ন, আজিতো 19 তাৰিখ। আমি ঘৰৰ পৰা ওলাইছোঁ ধুবুৰীত, ইয়াতে কাজবিলাক ভোজ কিবা কিবি বাৰ্থডে হওক, বিয়া হওক, সেইবিলাক চব ৰাতি হয়, দিনত নহয়। কিন্তু আমাৰ ফালে দিনতহে হয়। তাৰপিছত আমি সন্ধিয়া 5টামান বজাত ওলালোঁ, তেতিয়া বতৰটো পূৰা ক'লা হৈ আছে আৰু। আমি গৈ পিনে হেৰিয়ত পালোঁগৈ, আধা ৰাস্তা পাইছোঁ আৰু পূৰা বৰষুণ আৰু। তাৰপিছত আমি ভাগ্য ভাল এখন কলেজৰ সন্মুখত ৰখিব জেগা আছিল বুলিহে, নহ'বা যে কি অৱস্থা হ'ল হয় আমাৰ ল'ৰাহঁতৰ সৈতে। আমিতো বাৰু ডাঙৰ মানুহ যেন তেন, কিন্তু ল'ৰাটোৰ যদি বাই চান্স তিতিল হয়, কেনেকুৱা কথা হ'ল হয়। তাৰপিছত আমি বৰষুণ এৰা দেখি অলপ গ'লোঁ আগবাঢ়ি, আকৌ আধা ৰাস্তাত বৰষুণ পালে নহয়। ভাগ্য ভাল, সেইখিনিতো ৰখিবলৈ এটা ঘৰ আছিল, তাতে আমি ৰখিলোঁ অলপ। তাৰপিছত সেইজাত বৰষুণ এৰিল, আমি গৈ পালোঁগৈ 6:30 মানত পালোঁগৈ নেকি তাতে। গৈ পাইছোঁ আৰু বৰষুণ আনিছে। বৰষুণ দিয়ে আছে আৰু সেনেকৈ আমি খালোঁ। তাতে পাঠা খুৱাইছিল, পাঠা মাংস, তাৰপিছত মাছৰ এটা চব্জি, তাৰপিছত মুড়িঘণ্ট, দালি আৰু বেঙেনা ফ্ৰাই এনেকৈ খুৱাইছিল আৰু। তাৰপিছত হাজবেণ্ডে আকৌ নাখালে, এনেই জাষ্ট নিয়মটো কৰিছে, কাৰণ সি চেঞ্চাছ ডিউটি পৰিছিল, তাৰ পৰা আহি ঘৰত ভাত খাইছেহি। তাৰপৰা তাত গৈ আৰু ভোক নাই আৰু তথাপিও ছাৰজনে বেয়া পাব বুলি অলপ ভাত খালে। তাৰপিছত খাই বৈ হ'ল আমাৰ। তাৰপিছত বৰষুণ এৰিছে। তাৰপিছত আমি আৰু ছাৰজনক কওঁ, যাৰ ঘৰৰ অনুষ্ঠান খাব গৈছিলোঁ, সেই ছাৰজনক কওঁ যে, ছাৰ বৰষুণ এৰিছে, আমি যাওঁ। ছাৰে বোলে যাওক, তাৰপিছত আমি ওলাই মেলি আহিলোঁ, আধাখিনি আহিলোঁ, ভাবিছোঁ আৰু বৰষুণ নিদিয়ে আৰু বুলি। ৰাতিও বতৰটো ধৰিবও পৰা নাযায়, আন্ধাৰেই নে কিবা, ডাৱৰ আছে নে নাই নে কিবা সেনেকুৱা ধৰিব নাজানো, মই বুজি নাপাওঁ। আহিলোঁ, আধা ৰাস্তা পাইছোঁহি, ইমানেই বৰষুণ আনিছে, কি ক'ম, বহুত বৰষুণ আনিছে। ভাগ্য ভাল সেনেকুৱাতে ইফালৰ পৰা এখন টটো আহিছিল। বাকীটো আমি 4জন গৈছিলোঁ আৰু 2জন ছাৰ গৈছিল। বাকীটো মই কি কৰিছোঁ, লৰালৰিকৈ বৰষুণ দিয়া দেখি টটোখন ৰখাই, টটোখনত মই আৰু ল'ৰা গুচি আহিছোঁ। দেউতাকটো তিতি বৰষুণত আহিছে, ঘৰ পোৱালে গোটেই কাপোৰ ভিজা আৰু। কিন্তু ভাগ্য ভাল যে ল'ৰাটো তিতিব নাপালে, নহ'লে তেতিয়াহ'লে যে আমাৰ কি অৱস্থা হ'লহেঁতেন।
ল'ৰাকো অলপ মুড়ি খাব দিছোঁ, তাকে প্লেট বজাই আছে। বাৰু আজিলৈ বাই বাই। মোৰতো এয়া খাই হ'লে আৰু খাব নোৱাৰিম। আপোনালোকে খাওক ভাত, বেছি টাইমটো হোৱা নাই। এতিয়াতো কেইটা বাজিছে? এতিয়াতো 9টা বাজিছেহে। মোৰ আজি মুড়িৰ কাৰণে বেছি সোনকালে ভোক লাগিলে। বাৰু বাই বাই।